চেনেলটো সাবস্ক্ৰাইব কৰি সাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টা বটনটো ক্লিক কৰি আপুনি দেখিছে আসাম ইণ্ডিয়া টেকনলজি সব মই আজি এটা নতুন ভিডিও লৈ আহিছোঁ সো আপুনি ঘৰতে বহি বহি ইনকাম কৰিব পাৰে সো এই ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব সো মই দেখাইছোঁ তাত ফাৰ্ষ্টত আপুনি প্লে ষ্টৰত গৈ চাৰ্চ কৰিব লাগিব সো মই দেখাইছোঁ প্লে ষ্টৰত গৈ আপুনি চাৰ্চ কৰিব লাগিব So, মই দেখি আছোঁ প্লে ষ্টৰত সার্চ করবো আমি এন ক্যান বাজার এই যেটো আহিছে এন ক্যান বাজার এইটো আপনি ক্লিক কৰিব ক্লিক কৰিলে এই যেটো দেখিব মই অলৰেডি ডাউনলোড কৰা আছে সো মই দেখিছোঁ এইটো আপনি হ'ব আৰু বেলেগ আহি যাব এইবিলাক ভাল নহয় এইটো ভাল হয় তো ইয়াত মই দেখিছোঁ আপনি দেখিছে $10 million মানে এইটো আপলোড কৰিছে ডাউনলোড কৰিছে আৰু ইয়াৰ ৰেটিং হয় 4.4 সো আপোনাৰ কাৰণে ভাল হ'ব সো আপুনি ঘৰতে বহি বহি ইনকাম কৰিব আৰু আপুনি দেখিছে মোবাইলৰ এইটো আপুনি ট্ৰান্সফাৰ কৰিব পাৰে 10 টকা হলে আপুনি ট্ৰান্সফাৰ কৰিব 8 টকা হলে আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব মোবাইলত तो अपनी डाउनलोड कर लो तो मैं अपलोड दिए थे डाउनलोड आउट है फिर तो मैं देख रही सो itu देखिए so ইয়াত আপনি দেখিছে so মোট পইণ্ট আছে 181 টাকা সো মই ইয়াত দেখুৱাইছোঁ ইয়াত আপুনি যিকোনো ফেচবুক হোৱাটছএপ চলাব পাৰে ইউটিউব আপুনি যিকোনো চলাব পাৰে সো ইয়াত আপুনি দেখাই দিছে আৰু ইয়াত কি কি আপুনি চলাব পাৰে এইবিলাক আপুনি চলাব পাৰে ইয়াত পেটিএম এয়াৰটেল মাই এইবিলাক ফেচবুক ইনষ্টাগ্ৰাম এইবিলাক আপুনি ফ্লিপকাৰ্ট সব এইবিলাক আপুনি ইয়াৰ পৰা ইউজ কৰিব পাৰে আপুনি যদি ইয়াৰ পৰা ইউজ কৰা সো দেখতে দেখিছে আপুনি সো দেখিছে মই ইয়াত ক্লিক কৰি দেখাইছোঁ সব ফ্লিপকাৰ্টত মই ক্লিক কৰি দেখাইছোঁ সো চাৰ্চ লৈ আছে সো যদি আপনি এই চ্যানেলটো প্রথমে তেনেহলে সাবস্ক্রাইব করুন প্লিজ সাবস্ক্রাইব করুন আৰু ঘণ্টা বটনটো ক্লিক কৰিলে নাপাহৰিব কিয়নো মই নতুন নতুন আপলোড ভিডিও দিয়া নটিফিকেশ্যন আপোনাৰ ওচৰত নাযাব আগতে পাৱাৰ কাৰণে ঘণ্টা বটনটো ক্লিক কৰি ল'ব সো এইবিলাক দেখি আছে মোবাইল কিবিলাক আপুনি ইয়াৰ পৰা দেখিব পাৰিব সো Redmi Note 5 11,000 টকা লৈ আহিছে সো মোবাইলটো দেখিছোঁ 11,000 টাকা লৈ আহিছে কামিং সন দেখাই আছে সো মই গোল্ডেন কাৰ্ডটো দেখাই দিছোঁ আপোনাক দেখাই দিছোঁ ফিংগাৰপ্ৰিণ্ট আছে পিছত এইবিলাক আপুনি চাই ল'ব ইয়াত আপুনি এইটো আজি নহ'ব এইটো আজি 12টা পিছত হ'ব এইটো 12টাৰ পিছত আপুনি কি কৰিব পাৰিব এপ্লাই কৰিব
আৰু ডিটেইলছবিলাক মই দেখুৱাই দি আছোঁ। 4GB RAM হয়, 4GB ROM হয়। X-Pro আপলোডটো আপুনি 128GB ইয়াত আপুনি এক্সট্ৰা কৰিব পাৰে। 5.99 ইঞ্চ ডিছপ্লে হয়। 12 MB হয় ডুৱেল কেমেৰা আৰু ফ্ৰণ্ট কেমেৰা হয় 5। বেটাৰী পাৰ্চেণ্ট হয় 4000। চ' এই মোবাইলটো ভালে হয়। চ' নেটৰ কাৰণেও ফাষ্ট হয় এইবিলাক মোবাইল। MI, Samsung, Vivo, Oppo এইবিলাক ভাল হয় ল'লে। চ' মই আৰু বেলেগ দেখিছোঁ। চ' আপুনি দেখিব পইণ্টটো কিমান হৈছে। চ' এইবাৰ আপুনি দেখিছে 211 টকা পইণ্ট। মই আগত আছিল 181 টকা। আপুনি যিমান ইয়াত ইউজ কৰিব সিমান আপোনাৰ একাউণ্টত পইচা হ'ব। চ' মই দেখিছোঁ মই কিমান মোৰ পইচা কিমান আছে। মই চ' দেখিছোঁ মোৰ আছে 2 টকা 76 পইচা আছে। চ' মই আগতে কি কৰি লৈছোঁ। চ' মই 10 টকা টক টাইম থৈছোঁ। 1 টকা মই এইবিলাক মই কালেক্ট কৰি মই পইচাটো সোমাইছোঁ। আপুনি ইয়াত চিমটো চেঞ্জ কৰিব পাৰে। মই এয়াৰটেল চিম এইটো চিম দি দিছোঁ। আপোনাৰ যদি 7 টকা হয় তেনেহ'লে লকটো খুলিব। 9 টকা হ'লে লকটো খুলিব। 10 টকা হ'লে লকটো খুলিব। মই 10 টকাটো কৈছোঁ এবাৰ। আৰু ইয়াত 12 টকাটো আপুনি খুলিব পাৰিব। আপুনি যিমান টকা এড হ'ব আপুনি এইটো আপুনি মোবাইলত ৰিচাৰ্জ কৰিব পাৰে। চ' এইটো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যদি কোনো প্ৰব্লেম থাকে কমেণ্ট বক্সত কমেণ্ট জনাব। এইটো আপোনাৰ কাৰণে ভাল হয়। এইটো আপুনি যিকোনো সময়ত ইউজ কৰিব। আপোনাৰ মোবাইলত ফুৰিব এনেকুৱা মোবাইলত আপুনি দিব পাৰিব। যিমান আপুনি ইয়াত ইউজ কৰিব সিমানে আপোনাৰ একাউণ্টত পইচা সোমাব। চ' বন্ধুসকল থেংক ইউ। চ' মই এতিয়া আজি ভিডিঅ'টো কৰিলোঁ। ইয়াৰ আৰু লিংক ডিছক্ৰিপশ্যনটো মই দি দিম। চ' ইয়াৰ পৰা আপুনি লিংক ডিছক্ৰিপশ্যনৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে। চ' মই দেখুৱাই থেংক ইউ বাই।